Welcome to my channel, guys. অসম দগবলৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি ভিডিঅ'টো JCB উৰ্ফ AKA JSBৰ বিষয়ে ভিডিঅ'টো কেনেকৈ বনাইছে আমি চাম আৰু তাক ৰিভিউ দিম। Let's get started. Pleasure, boom, cheap pleasure. প্ৰথমতে মই ভিডিঅ'টো নৰ্মেলে পাইছিলোঁ, কিন্তু অলপ দেৰিলৈকে যেতিয়া চালোঁ তেতিয়াহে মই গম পালোঁ আচল কথাটো। আপোনালোকৰ চাওকচোন গম পায় নে নাপায়? যদি নাপায় মই কমেই আছোৱে মই। Hamid Chhabri. तेरे इश्क की दीवानगी सर पे चढ़ के চিনেমেটিক চিন ল'বলৈ গৈ পিছুৱাৰাৰ ফটো কিয় লৈছা ভাই? সালমান ভাই, এইবোৰ কি দেখিছোঁ মই? Hamid Chhabri. সেইটো ঠিকেই আছিল। ছোৱালীজনী দলংখন পাৰ হৈ আহি বাইক ৰখাই থোৱা ল'ৰাকেইটাৰ লগত ৰৈ আছে। Hamid Chhabri. ল'ৰাকেইটা বহি বহি বিমল মিলাই আছে। पेमल बोलो जुबान केसरी। Hamid Chhabri. নাৱাজীয়ে ক'লে ছোৱালীজনী দলঙৰ ইপাৰৰ পৰা আহি পেলাই তাই এই পাৰে আহি ইলেক্ট্ৰিক এখন ৰখালে। ৰখোৱা পিছত তাই উঠি ইপিনে গুচি গ'ল। তাৰপিছত আকৌ ছোৱালীজনী দলঙৰ ইপাৰৰ পৰা ল'লে ল'ৰাকেইটাৰ ওচৰত। আপোনাৰ বেবাল খোৱা ল'ৰাকেইটাৰ ওচৰত আহি পেলাই ৰ'লে ছোৱালীজনী, আৰু আপোনালোকে দেখিব পাইছিলে যে ল'ৰাকেইটাই ছোৱালীজনীক অলপ চলপ লাইন আৰু জোকাৰা নিচিনা কৰিছে। বেষ্ট টিক্সটো সি জ্বলালে, আপোনালোকে চালে। জ্বলাই পেলাই এইবিলাক কি কৰিলে? আবে তই পেলাবলৈ যদি মন আছিলে জ্বলালি কেলেহেঁতেন? তাৰপিছত এনেকুৱা নহয়, তাৰপিছত চিগাৰেট আছিলে, চিগাৰেটো নাই তাৰ ওচৰত জ্বলাবলৈ, এনেই জ্বলালে মেট ষ্টিকটো ষ্টাইলত। আকৌ ইলেক্ট্ৰিকত উঠি গুচি গ'ল। থাৰ্ড দিনা তাই আকৌ আহিল, দেখিলে ইমান মূৰ্খ নে ছোৱালী থাকিব লাগে হে? আকৌ একেকেইটা জোকাৰা ল'ৰা ওচৰতে ৰয়গে নি? আপোনালোকে লক্ষ্য কৰিলে নাই মই নাজানো, কিন্তু মই এটা বস্তু লক্ষ্য কৰিলোঁ। ছোৱালীজনী আহিলে দলঙৰ ইপাৰৰ পৰা এইপাৰে আহি ল'ৰাকেইটাৰ ওচৰত ৰ'লে, ৰৈ পেলাই ইয়াৰ পৰা ৰৈ পেলাই ৰিক্সা এখন ল'লে, ৰিক্সা এখন লৈ পেলাই তাই আকৌ ই দলঙৰ ইপাৰে গৈছোঁ। মূৰ্খ নেকি? বহি থাকিবি আৰু তোৰ একো ভাৱ হৈ গুচি যাব চুদুৰ ভাই। তাই সেইফালৰ পৰা আহিবলগীয়া আছিলে, যদি তাই সেইফালে ডাইৰেক্ট গুচি যোৱা নে ভাল? তাই সেইফালে কি ৰিক্সা নাপাব হে? কি পাগলা? সেইফালৰ পৰা এইফালে আহিলে ৰিক্সা উঠি আকৌ সেইফালে গুচি বলিয়া চব। মানা মই ঠিক খম আৰু Salman bye. Maina. 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 দুটা চৰ লগাম নহয়, একদম বহা জেগাতে বহি থাকিবি আৰু তোৰ একো ভাৱ হৈ গুচি যাব চুদুৰ ভাই। Oh my God! Wow!
are you running? Why are you running? भी जलानी है, एक कहानी है जो सबको सुनानी है। इनकी भूख भी तो मैंने ही मिटानी है। इनको क्या पता मैंने करी कितनी